আমি আজি যাই আছোঁ ফুৰিব আমাৰ তাতে আমাৰ গাঁৱতে আছে ৱাটাৰফল মানে পানী পৰি থাকে পাহাৰৰ তাতে চ' আমি যাই আছোঁ এইকেইটা পানী নপৰে বাট একদিন বৰষুণ দি আছে চ' পানী পৰিছে পৰিছিল মানে কেইদিনমান অলপমান কমছে মাজতে বহুত পানী পৰিছিল তো বহুত পানী আছিল ভাল আছিল বহুত মানুহ আহিছিল আৰু সেইকেইটা ৰিলছ বনোৱাত ব্যস্ত বৰ্তমান ইউটিউব ষ্টাৰ্ট কৰা কেনেকৈ ষ্টাৰ্ট কৰিম তাতে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি ভিউ পাম না নাই ভিউ পাম না পাম কিয় নাপাম ভিউজটো ভিউ একে থাকিব মানে গেৰেণ্টি নাই কাৰণ ৰ'দ দিছে পানী শুকায় না মানে চাওক পাহাৰ ৰিলছ মাষ্টাৰ ৰিলছ বনোৱাত পুৰা ব্যস্ত এটা এইটো আমাৰ কেমেৰামেন ইহঁতক চাই এনেকৈ লাগি আছে আমি ৱাটাৰফলত আজি যাই নাপাম আজি এতে ৰিলছ বনাই পুৰা ব্যস্ত আৰু ঐ চোৱা জল্দি আমি যাম বৰ্তমান সেইটো ঠাইলৈ চাওক এৰে পৰা খোজকাঢ়ি কাঢ়ি 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 পুৰা পাহাৰ চাৰিওফালে পাহাৰ গোল্ডেন লাংগুৰ আছে ইয়াতে আছে চ' বেছি দিন নকৰাকে যাওঁ নহ'লে বৰষুণ আহিলে আৰু শেষ खींचे तेरी ओर আমি আহি পালোঁ সেইটো ইমান দিন বৰষুণ দি আছিল বৰষুণ কেতিয়া ৰখিব ৱেইট কৰি আছিলোঁ আজি ৰ'দ দিছে চ' আজি বহুত গৰম চ' সহ্য গম নাপাম কিন্তু লৈ যাম লয়া বাট আজি বহুত পানী কমছে বহুত যেতিয়া 3 দিনমান আগতে আমি আহিছিলোঁ বহুত পানী পৰি আছে মানে বিয়াত আহি আছে পাহাৰত ফুৰিবলৈ সেইদিনাখন বহুত আছিল পানী পৰি আছিল সেইদিনাখন বঢ়িয়া কেমেৰা বোৰ ডাঙৰ হয় ভাল কেমেৰা নবি তই খোলা বনাই নাই ইগো মোজা করে মানে দিম ছবি চিনা পোৱা নাই ইয়াতে মই মুখখন চিনা পোৱা দিছিলে মানে দিম এইটো ভিডিঅ'টো মানে আছে আৰু হা মানে 20 মান যাব লাগে কমে ভাবিছা তুমি এইটো চাৰা হ'ল এতিয়া আমি যাই আছোঁ সিফালে ৰবৰ গাছ চাব এইফালে আমাৰ তাতে সেই অলপ দূৰত পাহাৰ পূজা হয় ত' আমি সেইফালে যাই আছোঁ আৰু তাতে হয় ধুনীয়া পুৰা ধুনীয়া ৰবৰ গাছ পুৰা হাত নাগায় গাইজ আমি ভাবছিলোঁ এইটো জেগা চিক্ৰেট হয় বাট নহয় ইয়াতে বহুত মানুহ আহে ইটো চা গাইজ এইটো বলেৰো মই জাষ্ট এতিয়া কিনিলোঁ পাহাৰত আহি কাৰোবাৰ মই গম নাপাওঁ বাট আমাৰ হয় কৰিব মন যায় যদি কণ্টেক্ট মাই নম্বৰ মই পুৰা আছাম ঘূৰাই দিম আৰু এইফালে চাওক পুৰা মই চিনি নাপাওঁ বাৰ
চকী পুৰা শুনশান ৰাস্তাত আমি দুইজন আহি পাইছো গাইছ এইটো চোৱা আমি পাগল এটা লৈ আহিছো এইটো হ'ল এটা পাগল চকী পুৰা পুৰা জংঘল চাৰিওফালে পাহাৰ গাইছ আপোনালোকক যদি এনেকুৱা জংঘল ভাল লাগে কমেণ্ট বিলো আমাৰ ঠাইখিনি চাই আপোনালোকক কেনেকুৱা লাগছে মোৰ কমেণ্টত জনাই দিব ভালকৈ শুনিব গাইছ কিবা আৱাজ আহি আছে আপোনালোকৰ আহক মই দেখাইছোঁ গাইছ তলত চোৱা ইমান ডাঙৰ নদী ইমান ডাঙৰ নদী এনেকুৱা লাগে মই অলপমান ইফাল ইফাল হ'লে মই ডুবি মৰি যাম আমি ইয়াতে বহিছে এতিয়াও কি ধুনীয়া চাওক এইফালেদি ৰাস্তা আছে গাঁও আছে পুৰা আৰু এইফালেদি আমি যাওঁ এইফালে এইটো পাহাৰত পাহাৰ পূজা হয় এই এপ্ৰিলতে গৈছে আমি যাম বুলি কৈছিলোঁ ৰবৰ বাগানৰ ফালে কিন্তু নাযাওঁ ৰাতি হৈ গ'ল বৰষুণ আহিব চ' এতিয়া ঘৰত যাব লাগিব ঘৰত যাওঁতে আৰু অলপ দেৰি হ'ব আমি নাযাওঁ আৰু এতিয়া আমি সেইলৈকে নাযায়খিনি যাওঁতে আৰু বহুত দেৰি হৈ যাব গাইছ এতিয়া সন্ধিয়া হৈ গ'ল চবে নিজৰ নিজৰ ঘৰত যাই আছে দেখাই পাই আছে তো আমিও আমাৰ ব্লগ এণ্ড কৰিম বিকজ বহুত দীঘল হৈ যাব দীঘল হৈ গ'লে আপোনালোকে বৰ হৈ যাব চাগে ন তো তোৰ পিছত আৰু কি তো গাইজ ব্লগটো ভাল লাগিল যদি টিল দেন ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব হাৰ চেনেল বাই বাই